মুঠতে ইলেকশ্যন ঘোষণা হৈছে সেইটোতো আমি ইলেকশ্যনৰ যিটো নিয়ম নীতি সেই হিচাপত আমি চলি যাব লাগিব কোড অফ কণ্ডাক্ট যেনিবা আজিৰ পৰা ঘোষণা হোৱাৰ পিছত ইলেকশ্যনৰ যিটো নিয়ম নীতি সেইটো আমি মানি চলিব লাগিব আমি BPF দল হিচাপে মানি চলিম আৰু নিশ্চয় মই নিউজটো চালে গোটেই কথাটো ক'ব পাৰিলে হয় যে নহওক আমাৰ আজি চিৰাং জিলা BPF দলৰ যিটো জইণ্ট চিটিং সেইটো খুব ভাল হ'ল আৰু আমি ষ্টেৰিং কমিটি কেনেকৈ বনাব লাগে ৰাইজৰ যিখিনি অভাৱ অভিযোগ ইয়াৰ ওপৰত আমি আমাৰ মেনিফেষ্টত সোমোৱা কাৰণে কি কি সমস্যা আছে সেইবিলাক মই ডিষ্ট্ৰিক্টৰ পৰা বিচাৰিছোঁ সেইখিনি কথা মুঠতে ভাল হ'ল ইলেকশ্যনটো কেতিয়া ঘোষণা হ'ব সেইটোকে আমি বাট চাই আছিলোঁ এতিয়া আমাৰ কথাটো হ'ল ঘোষণা কৰাৰ পিছত যিটো নিয়ম নীতি সকলোৱে আমাৰ দলৰ কৰ্মীসকলে মানি চলিব বাছি কেণ্ডিডেট আমাৰ আজি ঘোষণা হৈছেতো এতিয়া আমি এপ্লিকেশ্যনটো লৈ আছে সমষ্টি ৱাইজত বহুতে এপ্লিকেশ্যন দিছে সেইটো আমি ফাইনেল পৰ্যায়ত আহিবৰ কাৰণে এক সপ্তাহ সময় লাগিব প্ৰস্তুতি খুব ভাল কেণ্ডিডেট কিবা কৰাটো ফাইনেল কৰাটো সময় লাগিব আৰু আমাৰ BPF হিচাপে প্ৰস্তুতি খুব ভাল